মঞ্চত উপবিষ্ট প্ৰতিজন সদয় ব্যক্তিক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। সন্মুখত বহি থকা ভগৱান সদৃশ দৰ্শকক সেৱা জনাইছোঁ। আহ্বায়ক কমিটিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহ্বায়ক কমিটিৰ আমন্ত্ৰণ অবিহনে কেতিয়াও মাধ্যমটোত জীয়াই নাথাকে। জীয়াই থকাৰ সিংহভাগ দায়িত্ব গ্ৰহণ কৰে আহ্বায়ক কমিটিক সেৱা জনাইছোঁ। আৰু ক'ব নোৱাৰি 2টা বছৰ মই ইয়ালৈ আহিলোঁ, যোৱা বছৰ আহিব নোৱাৰিলোঁ। 2টা বছৰ আপোনালোকৰ মাজত আপুনি এটা সম্বন্ধ তৈয়াৰ হ'ল। এইটো সম্বন্ধ যুগ যুগ ধৰি চলি থাকিব বুলি আমাৰ বিশ্বাস। আৰু এই অঞ্চলৰ কেইবাজন মানুহৰ লগত আমাৰ অতি ঘনিষ্ঠতাৰে আমি আত্মিক সম্বন্ধ তৈয়াৰ কৰিছোঁ। তাৰ আপোনালোকৰ অতি মৰমৰ বুমণি বুলি যাক জানে, নীলোৎপল খুব ভাল এজন সমাজ সংগঠক, খুব ভাল এক্টৰ আমাৰ নীলোৎপল। আৰু ইয়াত আহ্বায়ক কমিটিৰ প্ৰতিজনে যিটো উদ্দেশ্য সন্মুখত লৈ ভ্ৰাম্যমাণ থিয়েটাৰ নিমন্ত্ৰণ জনাইছে, আমোদৰ লগতে দুটকা সংগ্ৰহ কৰি এটা অনুষ্ঠান গঢ়িব ধৰিছে। এই অনুষ্ঠানটো সম্পূৰ্ণ হওক। অনুষ্ঠানটো আধাখনীয়া হৈ আছে, কিন্তু দ্ৰুতগতিত চলিছে কাম। আপোনালোকক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। এনেকৈ আপোনালোকৰ মৰম চেনেহেৰে আগৰণুৱা কিছুমান মানুহে এনেকৈ আগবাঢ়ি গ'লে নিশ্চয় প্ৰতিটো অনুষ্ঠানেই পৰিপূৰ্ণতা পাব, তাৰে কামনা কৰিছোঁ। আহিব যিকেইজন মানুহে আপোনালোকক ইয়াত থিয়েটাৰ এখন আমন্ত্ৰণ কৰি দেখুৱালে, তেওঁলোক প্ৰত্যেকজনে অশেষ কষ্ট কৰি আগৰণুৱা মানুহ হিচাপে ইয়াত চিহ্নিত হৈছে। তেওঁলোকক সদায় আশীৰ্বাদ কৰিব। আপোনালোকৰ ওচৰত বিশেষ কথা নকওঁ, 2টা দিন নাটকৰ মাজেৰে বহুত কথা ক'লোঁ। আজিও এখন নাটক আছে নষ্ট পুৰু, গতিকে বাকীখিনি কথা নাটকৰ মাজেৰে ক'ম। মাত্ৰ এষাৰ কথা কওঁ। ভূপেন দাই কৈছিল যে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে, জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। এতিয়া আমি নাটক কৰা মানুহ, কোনোবাই গান গোৱা মানুহ, ছবি অঁকা মানুহ, সমাজৰ প্ৰতি দায়িত্ব থকা কাম কৰি যোৱা মানুহক আপোনালোকে ইয়ালৈ মাতি আনি মৰম দিছে। এয়াই সেই ভূপেন দাই আশা কৰা মানুহৰ মূল্য। গতিকে আমি প্ৰত্যেকৰ কাষত বহি থকাজনৰ বাবে এটা বহুত ডাঙৰ হাত চাপৰি দিয়ক। এইকাৰণে দিয়ক যে ভূপেন দাই কোৱা মানুহে মানুহৰ বাবে যি মৰম, যি মূল্য দিছে, তাৰ কাৰণে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোক সুস্থ থাকক, সুখী হওক, হাঁহি থাকক। আগন্তুক নতুন বৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ। পুনৰবাৰ সন্মুখত বহি থকা ভগৱান সদৃশ আমাৰ কাৰণে ভগৱান দৰ্শক মণ্ডলীক পুনৰবাৰ সেৱা যাচিছোঁ। বহুত বহুত ধন্যবাদ।